নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। নিশ্চয় সকলো ভালে আছে। আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। তাত মই এতিয়া ৰিলছ বনাম, তেওঁলোকক দেখুৱাম মই ৰিলছবোৰ। এতিয়া কাপোৰ এযোৰ উলিয়াই দিছোঁ, মই পিন্ধিবলৈ কি কাপোৰ উলিয়াইছোঁ আপোনালোকক দেখুৱাবলৈ। এইযোৰ কাপোৰ মই পিন্ধিম, এইখন মেখেলাখন আৰু এখন চাদৰ, আৰু ব্লাউজটো নিপিন্ধোঁ মই, এইটো মোৰ লেহেংগাৰ টপ হয়, সেইটো পিন্ধিম। এইটো চাওক, সেয়া এইযোৰ পিন্ধি ওলাই ল'লোঁ ৰিলছ বনাম বুলি। ওলাই ৰেডি হৈ গ'লোঁ মই। এতিয়া ৰিলছটো বনাই ল'মগৈ, আপোনালোককো ৰিলছ দেখুৱাম। আৰু আপোনালোকক মই তাৰ ভিডিঅ' এটাত কৈছিলোঁ সকলোৱে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিব। যোনে যোনে কৰা নাই সকলোৱে কৰি দিব। পাছফালে পথাৰত আমি পথাৰ একেবাৰে ঘৰৰ কাষতে, আমাৰ নিজৰ পথাৰ নহয় বাৰু, বেলেগৰ পথাৰ হয়। তাতে দেহাই ৰিলছ বুলি ক'লে, ঘৰৰ পাছফালে ৰিলছ বুলি ক'লে সকলোৱে জানে আৰু সকলো ল'ৰা ছোৱালী একে। ৰিলছ বুলি ক'লে আজিকালি ল'ৰা ছোৱালীয়ে বহুত ভাল পায়। ৰিলছ বনালেহি পথাৰত আহি পাছফালে আমি আগতো এদিন পাছফালে ভিডিঅ' বনাইছিলোঁ, কিন্তু ভিডিঅ'টো সেইদিনাখন ৰাস্তাত আছিলে, আজি একদম পথাৰত একেবাৰে আমাৰ বাৰীৰ কাষতে, বাৰীখনৰ একেবাৰে কাষতে পথাৰ। এয়া চাওক কি ধুনীয়া, ইয়াত গৰু চৰুবিলাক এৰাল দি থয়, গৰুখিনি এইখিনি ধোৱা হৈ হেৰি হৈ গৈছে, গৰুখিনি নিলে বাৰু। এয়া চাপতি আমাৰ আমাৰ ঘৰৰ পাছফাল, সেইকণ আমাৰ ঘৰৰ পাছফাল হয়। এয়া একেবাৰে ঘৰৰ পাছফালতে আছে আমাৰ ঘৰটো। ইয়া ওলাই আছে টিঙ অকণমান, ইয়াৰ পৰা কিমান 100 মিটাৰ নহয়, 100 মিটাৰ হ'ব, 100 মিটাৰ ঘৰটো ওলাই আছে অকণমান। সেইখিনিত বাঁহখিনিৰ পৰা অকণ ঘৰটো ওলোৱা নাই বাৰু, তথাপিতো সেয়া আমাৰ ঘৰ আছে সেইখিনিতে। এয়া দেহা কেইটা গান বনালা? ইনষ্টাগ্ৰামত বনালে। ইনষ্টাগ্ৰামত 4টামান বনালোঁ, ইউটিউবত এটা বনাইছোঁ। আপোনালোকে চাব সকলোৱে মোৰ ৰিলছবোৰ। তাৰ ভিডিঅ' এটাত কৈছিলোঁ আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিব বুলি, সকলোৱে কৰি দিব। আকৌ এবাৰ কৈ দিছোঁ মই। এইজনী মই। আপোনালোকে ৰিলছবোৰ চালে গম পাব মই চাদৰ মেখেলা কেনেকৈ পিন্ধিছোঁ। সকলোৱে ৰিলছবোৰ চাব। কিমান ডাঙৰ হৈ গৈছে দেখিছানে? মোতকৈ বেছি ডাঙৰ হৈ হ'ল তুমি মোতকৈ বেছি ডাঙৰহে হ'লা। ৱাও, মোতকৈ ওখ হৈ গৈছা নেকি? নাই হোৱা, ওখ নহয়, মই অকণমান চাপৰ, ইমানকণ মই চাপৰ মামাতকৈ। আৰু লাষ্ট ডিচেম্বৰ হয়, আমাৰ 30 খানা। ডিচেম্বৰ আজি। আমাৰ ভিডিঅ'টো চোৱালেতো মই কাইলৈ চাগে ভিডিঅ'টো যাবা, কাইলৈ পৰহিলৈ মানে যাব আমাৰ কাইলৈ ভিডিঅ'টো। যাব। কাইলৈ আন এটা ব্লগ বনাব লাগিব, কাইলৈ আন এটা ভিডিঅ' বনাব লাগিব। কি হয় কাৰণ আমি চাই কাইলৈ লওঁ। 31 ডিচেম্বৰ। আমি 31 ডিচেম্বৰো আমি দুজনীয়ে বিশেষকৈ ন, আমি দুজনীয়ে থাকোঁ। আমি দুজনীয়ে বিশেষকৈ মানে 31 ডিচেম্বৰ হওক, জানুৱাৰী হওক, আমি দুজনীয়ে ঘৰতে খানা খাম। আৰুনো ক'ত খামগৈ? ভাবিছোঁ এবাৰ পথাৰত খাম ইয়াত। অঁ, ঘৰত বনাই নি ইয়াত খাবিহি নেকি? খাবহি নি? নহয়, ইয়াতে বনাই খাম। ইয়াতে বনাই খাবা? একেবাৰে নাৰানি আছে ধুনীয়া, পুৰা খেৰ চেৰ আছে, বহুত ধুনীয়াকৈ জুই জ্বলাব পৰা হয়। ইয়াত বনাই খাবলৈ আকৌ মানুহ লাগিব নহয়, মানুহ কম হ'ব নহয়। আমি দুজনী কেনেকৈ ইয়াতে খাম? মানুহ বেছি হ'লে ভাল লাগে পথাৰতে। একো নহয়, মই ইয়াত আমি দুজনী মানুহে হওক, যেইজনী মানুহে হওক, আমি পথাৰত খাম এবাৰ। আপোনালোকক কাইলৈ ভিডিঅ' দেখুৱাম। ভিডিঅ' সকলোৱে চাব বুলি আশা কৰি আছোঁ, আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সন্ধিয়া হ'ব হ'ল, গৰুজনী আছে, গৰুজনীও লৈ যাওঁ। গৰুজনী আছে সৰু, গৰু বেছি ডাঙৰ গৰু নহয় এইজনী। গৰুজনীও লৈ যাওঁ। সেয়া চাওকচোন, নৰাখিনি পচিবই ধৰিলে আৰু নৰা একেবাৰে হেৰিয়ে হ'ল, ধান কটা দিন হ'ল আমাৰ ইয়াত। এইফালে আঘোণতে কাটি এদাই হ'ল, আঘোণৰ ফাৰ্ষ্টতে হ'ল কাটি এদাই হ'ল। সেয়া এইখিনি গৰুজনীও লৈ যাওঁ একেবাৰে। এতিয়া সন্ধিয়া হ'বই হ'ল আৰু। আকৌ ঘৰত গৈ বেঙেনা এটা ছিঙিব লাগিব। আজি বেঙেনা এটা পূৰা খাম দেই দেহা, আজি বেঙেনা পূৰা খাম আমি। তাৰপৰা ঘৰৰ গৰুজনীক খুলি আনো। আপোনালোককো কৈছোঁ আৰু, দেহাই মানে কেইবাটাও ভিডিঅ' বনাইছে দেই, মই হাঁহি থাকোঁ বুলি, কিন্তু ভিডিঅ'কেইটা দিয়া হোৱা নাই। মই আপলোড নিদিওঁ, মই খুব হাঁহি থাকোঁ বুলি, মোৰ দাঁতকেইটা ওলাই বুলি। আজি দেহা তাই নিজে কৈ দিব ভিডিঅ'টো কি হৈ থাকে। মোৰনো দাঁতকেইটা ইমান বেয়া নে? আৰু দেহা কেইবাটাও ভিডিঅ' বনাইছে দেই, মই অকল হাঁহি থাকোঁ বোলে, মোৰ দাঁতকেইটা বৰকৈ ওলাই থাকে। তাই বৰ বেয়া পায়, প্ৰত্যেকটো ভিডিঅ'তে মোৰ দাঁতকেইটা ওলাই থাকে। মোৰ কি কৰিব, মই বহুত দুখতো হাঁহি থাকোঁ, সেইকাৰণে মোৰ দাঁতকেইটা ওলাই থাকে, মই হাঁহিয়ে থাকোঁ আৰু।
দেহা মোক মানে কয় দাঁতকেইটা থাকে কৈ দিয়া তুমি এতিয়া এই দাঁত ওলাই আছে আকৌ আহিলে চাওক দাঁতকেইটা বহুত ওলাই মানে দাঁতকেইটা বহুত জুম কাৰণে ওলাই থাকে অনুমাত্ৰ যেতিয়া তেতিয়া আপোনালোকে চাব কিছুমান ভিডিঅ'ত দেখিব আমাৰ মায়ে অকল দাঁতকেইটা উলিয়াই থাকিব ওলাবই দাঁত ওলাবই যোনটো ভিডিঅ'তে নহয় ওলাই দাঁত এতিয়া ৰিলছ এটা বনাই লওঁ আপোনালোককো দেখুৱাম ৰিলছটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব সকলোৱে কমেণ্ট কৰি ৰিলছটো চাই লওক এবাৰ সকলোৱে এইটো পিন্ধা হাঁহি তুৱে পাগল কৰে তোৰ কথাতে চোন খাউনৰে বাদল গলে অৰুণাচলৰ বেলিটো যেন তোৰ চকু সেই চকুৱে মোৰ কলিজাটো আপোনালোকক এতিয়া আমাৰ বাৰী নেমুখিনি দেখুৱাই লওঁ আমাৰ বাৰীত যিহেতু নেমু লাগি আছে দেহা নেমুখিনি দেখুৱাই দিব আৰু মই গৰুলৈ যাওঁগৈ তুমি নেমু দেখুৱাই যাবাগৈ দেই বাৰীত এখন দেখুৱাই থৈ গৈ থাকিবাগৈ ঘৰত বেঙেনা এটা ছিঙি দিব নহয় পুৰি খাবলৈ আধা কেঁচা আধা পকা নেমু আৰু আছে এয়া এইটো এটা নেমু আৰু এইফালে আৰু লাগিছে ধেৰ লাগিছে এইফালে ৰ'ব এইটো চাওক মস্ত এটা পকা নেমু এইটো পকা এইটো চাওক দেখুৱাই দিছোঁ আপোনালোকক আমাৰ নেমু ধেৰ আছে আৰু থাকিয়ে গৈছে ইফালে যিহেতু টেঙা আৰু এইফালে আছে এয়া এইটো এটা ওপৰত ধুনীয়া কেঁচা আগতে লাগিছে কেমেৰা কিন্তু পকা এইটো এটা তলত লাগি আছে ধেৰ লাগিছে নেমু সেইবাৰ এইটো এটা আৰু ওপৰত আৰু এটা আছে ভিডিঅ' জুম কৰি দিছোঁ আপোনালোকক ভিডিঅ' চাই লওক সেইটো এটা এয়া চাওক ঘৰৰ বেঙেনা গছখিনি সিফালে পালেং আছে তিতা কেৰেলা আছে সন্ধিয়া হ'ল যে ইমানকৈ ভালকৈ ভিডিঅ'টো কৰা নাই আৰু মোক গৰুকেইটাও বান্ধিব লাগে এইখিনি বেঙেনা এটা এতিয়া ছিঙিম ঘৰত খাবলৈ পাচলি হৈছে আৰু ঘৰত খাই থাকিব পৰাকৈ এইখিনি বেঙেনা এটা ছিঙিম পুৰি খাম এইখিনি পালেং শাক হৈছে অলপ শাক ঘৰতে খাব পৰা হৈছে আৰু লাই শাক আছে পালেং আছে লফা আছে এইখিনি লফা এনেকৈ আছে শাক অলপ ঘৰত সেইটোকে ছিঙো বেঙেনা এইটো বেঙেনাকে ছিঙি আনো বহুত টান দেখোন ছিঙিব পৰা নাই দেখোন বেঙেনাটো টান বোলো ছিঙিব পৰা নাই বহুত টান এইটোকে ছিঙো এইটো ডাঙৰ বেঙেনা এইটো খাব পৰা হৈছে চাগে এইটোকে ছিঙো এইটোকে ছিঙিলোঁ এইটোকে খাম আজি পুৰি খাম বেঙেনা পোৰা মোৰ বহুত ভাল লাগে খাই বেঙেনা পুৰি খাই আমাৰ দেহা ভাল পায় মই ভাল পাওঁ দুইজনে বেঙেনা পোৰা খাই ভাল পাওঁ বেঙেনা খাম ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ আন এটা ব্লগত লগ পাম বাই বাই